মাছ আগবাৰো দিছে ইমান পুৱা আহিলি পাগলা হৈ গেলি তই নামৰি বিয়া হৈছি তো আছ এই বাবু সেখান দুলত নদলে বা অসত মাৰা সেখান লাড়ু বানাচোন গাইজ আমি এতিয়া মাছ মাৰিব আহিছোঁ নদী মানে আশ্ৰা মাৰিম এইবিলাক ইয়াত দানা আছে এইবিলাক আমাৰ মানুহ টিম তো আপোনালোকে চাই থাকিব আৰু আমাৰ নদীটো চাই লওক নদী মানে জান বুলি কয় আৰু ইয়াত বানপানীও হৈছে তো মাছবিলাক আহি আছে বুলি শুনিছোঁ তো সেইবাবে আমিও মাছ মাৰিব আহিছোঁ তো আপোনালোকক দেখি আছোঁ তো ভিডিঅ'টো চাই থাকিব না কি কয় আৰু বলক ৰ'দ অলপ বেছি তো এতিয়া ছাতা তাতা লৈছোঁ মাছ মাৰিম গাইছে এতিয়া মানে বুজি আছে মানুহবিলাকে আমাৰ খিলাৰী হয় হয় নহয় কচুৰ আগেদি কিচ্ছাকে মাৰ আগত দেখি হয় আছে জানা না মই দেখে নাও এই এখনি মানত দে মাৰ কচুৰ তো গাইছ মাছ পইছি বহুত ক কিবা এটা ক কেনা লাগিল মাছটো মাৰি আৰু সেই গাইছ বেলেগ আইলি গম পাম সেই বেলেগৰ আমাৰটো এতিয়া ৰিজাল্টটো হ'ব তো আপোনালোকে চাই থাকিব কেনাই ৰিজাল্ট আমি পাম ৰ সৰু চাই নাই গাইছ নাই কি বাবা কিবাকে আহা এটা ৰূপচান ডালি হ'ব হিংকে থকাকলে গুচিয়া গেল সেইটো ওপৰত সেই কৰিব লাগে এনে ফুটা মনা তো মাছ হৈ থাকিলা হয় 40 চনা হবা মাছ আগবাৰো দিছে ইমান পুৱা আহিলি পাগলা হৈ গেলি তই নামৰি বিয়া হৈছি তো আছ এই বাবু সেখান দুলত নদলে বা অসত মাৰা সেখান মাৰি থকা মাছ লাগে আমাৰ 30 কেজি কমেও কম 30 কিলো হ'ব লাগিব আৰু গাইছ নাই 4 কিলো 8 থাকলেই মাৰিব লাগিব মাৰি 8 থাকলে কি আছে কেনাই ৰিজা জাগা ভাল এই আমাৰ বুঢ়া দিয়াত ঘাটৰ দৰে না এইয়া আইছি আমাৰ গাইছ সৰু ধনৰ জয় ৰাইজৰ জয় তো গাইছ আমাৰ মাছ আইছি আৰি আইছি নাকি তুমি থচোন অলপ টাইম এইলা গাঠি খুলি থ গাইছ মাছে মাছ লাড়ু বানাচোন একেলগে মারবা পারবো বঢ়িয়া জায়গা এখন জোন দিবা হয় মাছ পালো গাইছ তোর আগত দেখি যায় কথা লই তই নামৰি বিয়া হৈছি তো আছ এই বাবু সেখান দুলত নদলে বা অসত মাৰা সেখান মাৰি থকা মাছ লাগে আমাৰ 30 কেজি কমেও কম 30 কিলো হ'ব লাগিব আৰু গাইছ নাই 4 কিলো 8 থাকলেই মাৰিব লাগিব মাৰি 8 থাকলে কি আছে কেনাই ৰিজা জাগা ভাল এই আমাৰ বুঢ়া দিয়াত ঘাটৰ দৰে না
এইয়া আইছি আমাৰ গাইছ সৰু ধনৰ জয় ৰাইজৰ জয় তো গাইছ আমাৰ মাছ আইছি আৰি আইছি নাকি তুমি থচোন অলপ টাইম এইলা গাঁঠি খুলি থ গাইছ মাছে মাছ ব্লগ বনাব লাগে তই